সাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ আসাম চেনেলটোক লগতে বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবলৈ। নমস্কাৰ বন্ধুসকল, মই বিভিন্ন ধৰণৰ বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাই আহিছোঁ। বন্ধুসকল, আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত আলোচনা কৰিম যিটো স্পেচিয়েলি ষ্টুডেণ্টসকলৰ বাবে। সেয়া হৈছে পঢ়া কেনেকৈ বহুত দিনলৈ মনত ৰাখিব পাৰি সহজ তথা বৈজ্ঞানিক উপায়েৰে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি কোনো এটা বিষয় পঢ়াৰ পিছত মনত ৰোৱা যেন লাগে, কিন্তু পৰীক্ষা গৃহলৈ গৈ সকলো ওলট পালট হৈ যায়। যাৰ কাৰণ হৈছে পঢ়া শুনা কৰাৰ কিছুমান নিয়ম অৱলম্বন নকৰা। বন্ধুসকল, পঢ়া বহুত দিনলৈ মনত ৰাখিবলৈ হ'লে কিছুমান নিয়ম আমি মানি চলিব লাগে। প্ৰথম কথা, আমি পঢ়োতে সদায় মনোযোগেৰে পঢ়িব লাগে আৰু একেৰাহে বহু ঘণ্টা পঢ়ি থাকিবও নালাগে। এঘণ্টামান পঢ়াৰ পিছত আমি কমেও 10-15 মিনিট জিৰণি ল'ব লাগে, কিয়নো একেৰাহে বহু কেইঘণ্টা পঢ়ি থাকিলে লাভতকৈ লোকচানহে হয়। কাৰণ আমি যদি একেৰাহে বহু কেইঘণ্টা পঢ়ি থাকোঁ তেনেহ'লে আমাৰ মগজুৰ স্নায়ুবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ আহিব ধৰে। উদাহৰণস্বৰূপে, আমি অংক কৰি থাকিলে আমাৰ মগজুৰ বাওঁফালৰ স্নায়ুবোৰ ব্যৱহৃত হয়, তেতিয়া আমাৰ সেই স্নায়ুবোৰ দুৰ্বল হৈ পৰে। সেয়ে বন্ধুসকল, আমি 50-ৰ পৰা 60 মিনিটমান পঢ়াৰ পিছত কমেও 10-15 মিনিট জিৰণি লোৱা আৱশ্যক। জিৰণিৰ সময়খিনি পঢ়া পৰিৱেশৰ পৰা সম্পূৰ্ণৰূপে এটা ভাল পোৱা বেলেগ বিষয়লৈ সোমাই যাব লাগে, আৰু এনে কৰিলে আমাৰ মস্তিষ্কলৈ শীতলতাৰ ভাৱ নামি আহে আৰু স্নায়ুবোৰ পুনৰ সক্ৰিয় হ'বলৈ ধৰে। এনেদৰে 10-15 মিনিট জিৰণিৰ পিছত পুনৰ পঢ়া আৰম্ভ কৰিলে আমাৰ মগজুলৈ পুনৰ আগৰ দৰে সক্ৰিয়তা আহে। দ্বিতীয়তে, আমি মন কৰিব লগা কথাটো হৈছে পুনৰ পঠন বা ৰিভিজন। বৈজ্ঞানিকসকলৰ মতে প্ৰথম ৰিভিজন সদায় 24 ঘণ্টাৰ ভিতৰত হ'ব লাগে, কাৰণ গড় অনুসাৰে আমাৰ মস্তিষ্কই নতুনকৈ শিকা কোনো এটা বিষয়বস্তুৰ প্ৰায় 70-ৰ পৰা 100% মনত ৰাখি থ'ব পাৰে কেৱল 24 ঘণ্টাৰ কাৰণেহে। 24 ঘণ্টা পাৰ হোৱাৰ পিছত পাহৰণিৰ গৰ্ভত পৰি মনৰ মাজৰ পৰা ই ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰে। সেইকাৰণে প্ৰথম ৰিভিজন 24 ঘণ্টাৰ ভিতৰত হ'ব লাগে। প্ৰথম ৰিভিজনৰ পিছত আমাৰ মস্তিষ্কই এই পঢ়াখিনিক প্ৰায় 7 দিনৰ কাৰণে নিৰ্ভুলকৈ ধৰি ৰাখিব পাৰে। তাৰ পিছত পুনৰ এই মনত ৰখা পঢ়া কথাবোৰ পাহৰণি চক্ৰত পৰিবলৈ আৰম্ভ কৰে। গতিকে দ্বিতীয় ৰিভিজন সদায় 7 দিনৰ পাছত হ'ব লাগে। ফলত মস্তিষ্কই এই খবৰখিনি ভালকৈ প্ৰায় 30 দিনৰ কাৰণে মনত ৰাখিব পাৰে। তাৰ পিছত ই পুনৰ পাহৰণি চক্ৰত পৰিবলৈ আৰম্ভ কৰে। গতিকে তৃতীয় ৰিভিজন সদায় 30 দিনৰ পাছত কৰিব লাগে, আৰু চতুৰ্থ ৰিভিজন 6 মাহৰ ভিতৰত হ'ব লাগে। এনে কৰিলে এই পঢ়াবোৰ প্ৰায় বহু বছৰলৈ মনত ৰৈ যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়েই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।